क्या মাজনী কি এবাৰ মাতিলে এই হেৰি কৈছো তাতে মানি বেগটোত চাচোন তই তাতে কি আছে যা ঐ সেইটোকে লৈ যা সেই তোক কি লাগে তাৰে সেইখিনি ৰাখি পেলাই আৰু বাকীখিনি ঘূৰাই লৈ আহিবি মা ঐ এই মই কলে যাওঁ মই যাওঁ কাম আছে ভাল আছিল অকমান ঘৰত কাম আছে কৰিব লগা আছিল তোমাৰ কি হৈছে চেঙ্গাল পৰিল ক্লাছৰ কাৰণে দেৰি হৈ আছে কাকো পোৱা নাই দি দিবৰ কাৰণে তোমাক খোজ কাঢ়িয়ে যাওঁ বিকাশ দাদা আহি আছে ৰবা চেঙ্গাল তোমাৰ তুলি দিবা অলপ খোজ কাঢ়ি যাই থাকো বোলা কি হ'ল খোজ কাঢ়ি আছে এই আইছলে কাৰণে তেনে পড়ছি হয় গ্ৰাম উঠিছিল থেংক ইউ নকলা একবাৰ একদম ওই কি বহি আছা ঐ তোমাৰ নামটো কিনো মোৰ নামটো স্নেহা তোমাক থেংক ইউ দেই কিহৰ কাৰণে ঠিক আছে চেণ্ডেল নাই একো নাই বন্ধু যদি বন্ধু খোৱাই নাপায় কোনেনো কৰিব ঐ বল এটা বাজিল ক্লাছ আৰম্ভ হ'ল ব'লা কিবা ক্লাছ হয় এবাৰ Hi Vikas. Hi. Ini kita juga pasti itu kita kemana ba? নাই নাই লোড এটা লিখি আছো Jo মোটা পাছা লিখবি jo. কিমান দেৰি হৈছে যাওঁতে এয়া কবাত যাব লাগা হল কত জিওগ্ৰাফি ক্লাছটো কৰি বৰ মজা লাগে ন পঢ়িবি মই জানি যা তই আকৌ মোৰ যাওঁৱে ৰ যাবি পিছে তহঁতে কৈছ না তোমাৰ নাম্বাৰটো দিবা নেকি ভাবিছিলো কাৰোবাক ভাল পোৱা তাক প্ৰপ'জ কৰা জীৱন মৰণৰ কথা দিয়া এই সকলোবোৰ টাইম ৱেষ্ট কৰা এটা বাহানা মাথো বাট যেতিয়াৰ পৰা তোমাক দেখিলো ন এনে লাগে যেন গোটেই জীৱনভৰ টাইম ৱেষ্ট কৰি দিব পাৰিম মাথো তোমাৰ বাবে এনেকৈয়ে স্নেহা আৰু বিকাশৰ মাজত এক প্ৰেমৰ ভাল সম্পৰ্ক গঢ়ি উঠিল বা তহঁতিটা জুই বা বিকাশ তোক মানছো দে একেতন নহয় নহয় আব স্নেহা পাই পাইছা মই ল'ব দে তহঁতৰ লগত
ভাই এ নহয় নালাগে দে মই তই ক্লাছ কৰি আছিলি তেতিয়া সেইটো কাৰণেহে এ হ'ব তই মোক আজিকালি আহি পেলাই নামতে ডাইৰেক্ট তই স্নেহাৰ মত যা নাই অ এনেকুৱা কথা নহয় এ জানো তই মোক মানছা তই মোক আগতে আহি পেলাই মাতিলি এতিয়া তই মোক কে কি হ'ল কৰিলে লগত এ হ'ব দে তই ক্লাছ কৰ ক্লাছ কৰিব ও মা কি হ'ল তোমাৰ মা অ দেউতা এফালে আসুন মা কিবা হৈছে ও মা অ কি হলে তাই অ দেউতা কি হ'ল মা অ কি হলে ঐ অ দেউতা অলপ পানী লৈ পানী লৈ পানী লৈ বেছি পাই নেকি যাওঁ মই কালত বেছি আহো যায় কি হলে মোৰ এই দিন ৰখাই বেয়া হৈ কি ডাঙৰি এই আমাৰ বৰে কিবা এটা হৈছেই মই মানুহ বিচাৰি যাওঁ এই পিছে আছে চিয়াটো আছে নাই আকৌ আছে আছে এই ৰ পিছে মই হেৰি কৰোচোন মই লগ এটা আছে মই ফোন কৰি পেলাই কৰোচোন কৈছো মই ফোন কৰি কম যা ধনেশ্বৰ ডেকাৰ ঘৰ হয়নে? হয় হয় মোক প্ৰাঞ্জলে ফোন কৰিছিল। আপুনি মাইনা এই চিয়াখন কৰিবা দি চাওক কৰিবা দি ভিতৰতে যাওঁ নেকি? ভিতৰতে বলক। বাহিৰতে বহকচোন বাৰু বিৰাট গৰম বহক বেমাৰী চালে নহয় আপুনি হয় হয় এতিয়া বেমাৰটো বহুত দুৰ্বল হয়। ফিজিকেলি বহুত দুৰ্বল গতিকে আপুনি কেইদিনমান ৰেষ্টত থাকিব দিব দিয়ক হয় নেকি হয় ভাল মই মেডিচিন বাৰু লিখি দিওঁ সেইখিনি খুৱাব অ মাইনা এই আচোন এই কি লিখে ছাৰে এই বুজি ল'বি মই এইবিলাক নাজানোৱে নহয় এই মাৰে ভাল হকা সোনকালে মই মাৰে কাষত আছো বাৰু মানে কলম আছে লৈ আছোঁ হেৰি নোহোৱা হ'ল মোৰ কলমটো মাক অলপ ৰেষ্ট থাকিব লাগিব হা কি কৰি আছো কি কৰি আছো এইখিনি মেডিচিনখিনি দেউতাক ক'বা এইখিনি মেডিচিন খুৱাব দিব তাৰপিছত মাক ৰেষ্ট থাকিব দিব আৰু মই যাতে ৰ'দতে মাতিছোঁ অ দেউতা মই গৈ থাকিম এতিয়া হয় নমস্কাৰ হয় গতিকে আপুনি এইখিনি অলপমান চাব আৰু হ'ব। কিবা অসুবিধা হ'লে হয়। আপুনি খবৰ দিব অ ফোন নাম্বাৰটো দিছে নহয় মাইনা তুমি আহিছা এই হেৰি মই গেলো আহিম অ হেৰি বাৰু বহিম হেৰি ডাক্তৰটো আহি পেলাই ডাক্তৰ আহিছে ঠিকে পাইছে আহি মই বাৰু ফোন কৰি পেলাই এই তুমি যি ফোন কৰিছিলি এই 30 মুহূৰ্ততে পাইছে আহি পিছে বাৰু যিকে নহওক এই বেমাৰীটো ভাল পাইছে পাইছে এটা বৰ মংগল পাইছে তুমি যি ডাঙৰ উপকাৰ কৰিলি মই এটা গোহাঁইৰ লগৰ হান পাইছো যিয়ে নহওক বাৰু অ এই আৰু মই গেলো অ আৰু কথা এটা আছিলে কি কথা এই কথা মানে ডক্টৰৰ ছোৱালী চাই আছে আৰু মানে যদি বিবাহত যাওঁ চিন্তা কৰি দিম কথাটো ক'বচোন মোক বাৰু মই পিছত চিন্তা কৰিম যা বাৰু হা এতিয়া মোৰ আৰু ভাবিব সময় নাই ঠিক আছে বাৰু আৰু হেৰি কৰক মই যাওঁ মোৰ আটানি যাম এই শুনচোন এই বহি লৈছো বাৰু এই এটা কথা হৈছে আমাৰ মাইনাৰ কাৰণে এই ইনাৰজেঞ্চি আমাৰ ডক্টৰটো আহিছিল তেওঁ পচন্দ কৰিছিল বৰ ভাল কথা নহয় চাকৰি কৰি ডাক্তৰ অ ডাক্তৰ বোলে বস্তুটো পোৱাই টান কিবা কৰি পাইছো নহয় জানো কিবা কৰি আমি দেওঁ দে হে দিব পাৰি আমাৰ মাইনা সুধি চাবিছো বাৰু কথাটো আকৌ মই সুধিব নোৱাৰোতো সেইটো কথা এই তুমি সুধি চাবি অ মাইনা আহিলি অ মা আহিলো বা আজি দেখোন দুইটাই বহি আছে কি আলোচনা কৰি আছা নহয় তোৰ বিয়াৰ কথা নাই এই মানে ডাক্তৰ কৈছে তোৰ বিয়া কৰাৰ খুজি পাঞ্জল আহিব কৈছে ডাক্তৰ আমাৰ এই অভাগীয়া চোতালত তেওঁ যি এই তোমাক পচন্দ কৰিছে
সেইকাৰণে আমিও কিবা এটা কথা ভাবি লৈছোঁ আৰু হ'লেও দেউতা মই এতিয়া পঢ়িব লাগে বিয়া পাছতো পঢ়িবা পাৰিবি সি দেখোন ডাক্তৰে মই তাক বিয়াৰ কম দে পাছত পঢ়া আৰু এতিয়া পঢ়াৰ মাজত পাৰ্থক্য আছে বিয়াৰ পাছত বহুত অসুবিধা আহিব পাৰে মই এইবিলাক ভাবা নাই এতিয়া এই দেখোন বিয়াত মন নেদে কিবা বেলেগটো ভাবিব পাৰে তাই সুধি লৈছোঁ বাৰু দেউতাই মাই যে এইবিলাক কি সিদ্ধান্ত লৈছে মোক পঢ়িব লাগে বিয়াৰ কথা চিন্তা কৰিছে বিকাশক এটা মেছেজ দিওঁ লগ কৰিব পাৰে নেকি আহে নে নাহে বাহি তাক লগ কৰিলে কথাবোৰ খুলি গ'লে মনটোৱে ভাল লাগিব অলপমান এতিয়া মই ৰেখাহঁতৰ ঘৰৰ পৰাই আহোঁ অ মা কি হ'ল মই ৰেখাহঁতৰ ঘৰৰ পৰাই আহোঁ যায় অ মোৰ বা যাই কি আহিবে বিয়াৰ কথা ওলাইছিতো এতিয়া পকা কি মানে বাহানা ওলাই ফালে কি মই একদিন যাই পেলাই ক'তো নাযাওঁ দে আৰু ৰেখাহঁতৰ ঘৰতে যাম। অঁ ক'ত আছ তই অঁ আহিব পাৰিবি নেকি অঁ এই বিকাশক লগ কৰিব লগা আছিল এই হেৰি কৰিবিচোন তই ৰিংকিকো ফোন কৰি কবি মই আৰু ফোন নকৰোঁ অঁ দে হ'ব দে সোনকালে আহিবি হা দৰকাৰ আছে হেল্ল' অঁ আহিছে নেকি ৰখি আছোঁ জলদি অঁ অঁ এই তাতে বহি লৈ যাব চৌবিছ আমাৰ মোৰ দেৰি হ'ল নেকি অলপ হৈছে বাৰু একো নাই স্নেহা তুমি যে মোক ইমান হঠাৎ মাতিলা কিয় কিয় মানে আমাৰ যে মাৰ বেমাৰ হৈছিল অঁ কিয় বেমাৰ ভাল হোৱা নাই নেকি বেমাৰটো ভাল হৈছে কিন্তু যিজন ডক্টৰে মাক চিকিৎসা কৰিছিল সেইজন ডক্টৰে মোক পচন্দ কৰিছে আৰু মা দেউতাক বিয়াৰ প্ৰস্তাৱ দিছে আৰু মা দেউতাই ৰাজি হৈছে এতিয়া তুমি কি ভাবিছা এতিয়া মইতো বিয়া হোৱাৰ কথা ভবাই নাই মই তোমাৰ বাহিৰে আৰু আনৰ হ'ব নোৱাৰোঁ আৰু তুমি যদি মোক কোনোবা দিনা এৰি যোৱা ন মোৰ কি অৱস্থা হ'ব তুমি ভাবিব নাপাবা মই এইটো নাভাবোৱে মই তোমাৰ বাহিৰে আনৰ কেতিয়াও নহয় প্ৰমিছ স্নেহা চাওঁছো অঁ বিকাশ যাওঁ দিয়া এতিয়া ঠিক আছে স্নেহা জন ধৰিবা তোক মায়ে গাড়ী অঁ যাওঁ ন যাবা পিছে তোমালোক হা মই যাওঁ দেই বাই এই মাইনা অঁ তই ইমান পৰা ক'ত গৈছিলি ফুৰিব গৈছিলোঁ ক'ত ফুৰিব গৈছিলি অকলে যোৱা নাই ৰেখা আৰু ৰিংকিও গৈছে মোৰ লগত হয় নেকি তই এই ছোৱালী মানুহটো হৈ ইমান পৰেদি এই অলটো লগাই কিয় ঘূৰি আছা হা তোৰ কাৰণে আমি বিয়া বাৰুৰ কথা পাতি আছোঁ আৰু ইমান ধুনীয়া এটা ল'ৰা আহিছি এই ডক্টৰ বোলে কিবা সেই ডক্টৰে নিয়াটো আমি খুব ভাল পাওঁতো গম পাইছানে এই ডক্টৰহান মানুহ পোৱাই টান আমি সেইবিলাকহে কথা পাতি আছোঁ তুমি কি অলটো লগাই ঘূৰি থাকা এই ল'ৰাটো শুনিলে কি ভাবব দেউতা মই বিয়া নহওঁ এই বিয়া নহয় তই হা তই বুঢ়া কৰি ৰাখিম আমি হা ইমান ধুনীয়া চাকৰি কৰা লিখিয়া তই হৈছে ভাগ্য জব তই পাইছা এই বিয়া নহয় আকৌ তাই মই বিয়া নহওঁ বুলি কৈছোঁ মই পঢ়িবা ইচ্ছা মই পঢ়িম আৰু তোমালোকে এইবিলাক চিন্তা কৰি পেলাই এনে মূৰটো ঘূৰি থাকিব নালাগে যি কৰা কৈ কিয় ইমান দেৰি হ'ল তোমাৰ আমি এটা কাম কৰিছিলোঁ মই তোমালোকৰ ঘৰৰ বাটেৰে আহিছিলোঁ তুমি যে কৈছিলা কিবা বহুত ডাঙৰ দৰকাৰ থকা বুলি কি দৰকাৰনো দৰকাৰ মানে মোৰ ঘৰত বিয়াৰ কথা চলিছে বিয়াৰ কথাটো চলিছে মই গমেই পোৱা পিছে মইতো এতিয়া কি কৰিম কচোন বাৰু তুমি কি কৰিম মানে তুমি মা দেউতাক কোৱাগে আমাৰ কথা মই বাৰে বাৰে কৈছোঁ মই নোৱাৰোঁ তোমাৰ মা দেউতাক ক'বলৈ এতিয়া কিয় নোৱাৰা কাৰণ বৰ্তমান মই ঘৰৰ একমাত্ৰ ল'ৰা মই জানাই তুমি মোৰ দেউতা নাই মোৰ ঘৰত বহুত কৰিব লগা কাম আছে মই এতিয়া যদি বিয়াখন পাতি লওঁ কি হ'ব তুমি নিজে ভাবিছোন বাৰু বিয়া পাতিব নালাগে কিন্তু মা দেউতাকটো এটলিষ্ট আমাৰ কথাখিনি কোৱা মই নোৱাৰোঁ বাছ মই নোৱাৰোঁ তুমি মোৰ কাৰণে 2 বছৰ ৱেইট কৰা
তাৰপিছত মই কথা পাতিম তোমাৰ মা দেউতাৰ লগত মা দেউতাই নুশুনে এইবোৰ কথা মই নাজানো মোৰ মাত্ৰ তোমাক 2 বছৰৰ পিছতহে বিয়া কৰাব পাৰিম কিয় তুমি ইমান মোৰ কথাটো বুজিবলৈ চেষ্টা কৰা মই বুজি পাইছোঁ স্নেহা তুমি মোক অলপ বুজিব চেষ্টা কৰা তোমাক বুজিব চেষ্টা কৰালে কিজানিব আনৰে হ'ব তুমি মোক প্ৰমিছ কৰা নাছিলা মই এই কেতিয়া বিয়া নোহোৱা বুলি কিন্তু মা দেউতাৰ কথাটো চিন্তা কৰিব লাগিব কি তুমি মোৰ কথাটো চিন্তা কৰিব নালাগে নেকি মই কাৰ কথা চিন্তা কৰিম এতিয়া মা দেউতাই হেঁচা দি আছে বিয়া হ'ব লাগে আৰু তোমাক কৈছো মোৰ ঘৰত ক'বলৈ তুমিও নোৱাৰা ক'ব বাছ মই এইটোৱে জানো মই তোমাক 2 বছৰৰ পিছত বিয়া কৰাব পাৰিম বাছ সেইটোৱেই তুমি যি কৰা কৰি থাকা মইহে জানো মোৰ কিমান অসুবিধা আকৌ বুজি চুজি নাপায় তহঁত আজি কলেজত কিয় নগ'লে ঘৰতে ঘূৰি আছে সেইকাৰণে আৰু ৰচোন তই আজি কিয় মনটো মাৰি আছা নকবি আৰু বিকাশে মোক বুজিয়ে নাপালে মই তাক ঘৰত ক'ব দিছিলোঁ চব কথা আমাৰ কিন্তু সি নকওঁ বুলি ক'লে এতিয়া তাৰ ঘৰৰ প্ৰব্লেমটোহে ডাঙৰ হ'ল তাকে কি কয় সি বোলে ঘৰত নকয় তাৰ ঘৰত বোলে প্ৰব্লেম হৈ আছে মই তাৰ হ'ব নোৱাৰিমেই চাগে হ'ব দে মই যাওঁ এতিয়া কলেজৰ পৰা আহিলি তুমি দেখোন আজি বৰ মন মাৰি আছা হে একো হোৱা নাই দেউতা কিয় মনে মনে বুঢ়া আমি আৰু বিয়া কথা কৈ নাখো না অ' মা তোমালোকে চিন্তা কৰিব নালাগে তোমালোকে য'তে বিয়া দিয়া মই ত'তে বিয়া হ'ম মোৰ একো আপত্তি নাই এতিয়া শুনিলি নে এনেকৈ হ'লে ভালে এইটা মানি লৈছিতো আমাৰ কথাখিনি যা যা অলপ ভৰি হাত ধুই পেলাই কাপোৰ কানিখিনি সলাই লৈ যা যা পিছে এতিয়া বিয়া কথা হেৰি কৰিব পাৰোঁ বিয়াৰ কথা আলোচনা কৰিব পাৰা স্নেহাই আৱেগিক হৈ অমান্তি স্বত্তেও মাক দেউতাকক বিয়াত বহিম বুলি সন্মতি দিলে আৰু বিকাশৰ লগত যোগাযোগ কমাই দিলে ৰিংকি বহি আছা তই ক'ত যা চোনাই ক'ত যায় এটা কথা নহয় তই স্নেহা খবৰ পাইছা নেকি পাইছোঁ তই পোৱা নাই নেকি নাই মই ফোন কৰিলোঁ তাই ফোনটো ৰিচিভ নকৰে মেছেজ দিলোঁ ৰিপ্লাই নিদিয়ে আজি 1 নম্বৰ হ'ল তাই মোৰ কোনো কণ্টেক্টে নাই বিয়া ঠিক গৈছে তাই ৰেখা বিকাশক তাই এনেকুৱা কৰিব নালাগিছিল বাধ্যত পৰি এনেকুৱা কৰিব লাগে জানিয়া বিকাশে তাইক বহুত ভাল পাইছিল আৰু তাই বহুত ভাল পাইছিল ঘৰৰ কাৰণে বাদ দিলা নেকি তাকেতো ভাল পাওঁ তোমাকে ভাল পাই থাকিমে সঁচা হৃদয়ৰে পৰা দৰাকী বিয়াকী ঈশ্বৰে নোৱাৰে ভাঙিব হৃদয়ৰ জোৰা তৰা আহিছে ক'ৰ দৰা এটা মাল খাই আছে এনেকুৱা খাব আহোঁ চলা মোৰ ইমান টেনশ্যন মই মাল খাম আজি দিব বৈছা বৈছোঁ ৰহ যায় দিব মোকো মালক পাই দিছোঁ মই মাল খাম আজি এই দছ ল এক পেক দিয়ে মোক দি দোষ একপেক দে দে প্ৰক্ৰিয়া দি দোষ ঐ মাল নিদিবি ইয়াত এই অলপ খাব দোষ তই আগতে ইমান ভাল আছিলি একো নাই অলপ খাব দোষ ইমান সৰু চলি দে অলপ খাব দে
অলপ ভাল মই ভালৰ কথা কি ক'ম মোৰ জীৱনত বৰ্তমান একোৱেই নাই মই পাৰি দি আছো এজনী ছোৱালী আছিল যাই নিজতকৈ বহুত বেছি ভাল পাইছিল তাই মোক এৰি গুচি গ'ল কাৰণ মোৰ টকা পইচা নাই আকৌ নাখাই কি কৰিম মই এটা কথা কওঁ বেয়া বুলি বিশ্বাস কৰিবি নে? ভাল পোৱা বাদ দে এইবোৰ পইচাৰ আগত চিৰিয়াছ দোষ নাস্তাই নাই আৰু দিম মোক আছে দোষ আজি মোৰ কাষত স্নেহা নাই কাৰণ মোৰ টকা পইচা নাই মোৰ জীৱনত একোৱে নাই কি ক'ম মোৰ জীৱনৰ কথা মাল আৰু দি মই আৰু খাম মই আৰু খাম মই আৰু খাম দে না দোষ মোক দি আৰু দি মই আৰু খাম মই আৰু খাম আজি নাই মোক আৰু কোনো নাই এতিয়া মই একালৰীয়া মানুহ মই আৰু খাম নাস্তাই নাছে দোষ একো নাই দোষ ধুব আনিলা দোষ ধুব মই ঘৰত যাওঁ যাবি মায়ে চিন্তা কৰি থাক মই ঘৰত যাওঁ তুমি পানী খাই যোৱা 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 পানী খা মই ঘৰত যাওঁ পানী খাবি না মই ঘৰত যাওঁ এই পানী খা মানে পাৰ্টনাৰ এতিয়া যদি ইমান ভাল ল'ৰাটোৱে মালত হাত দিলে বেমাৰত পৰিলে এনেকুৱা দোষ আমাৰ নিচিনা বিন্দাছ থাকিব লাগে পাৰ্টনাৰ বিন্দাছ থাকিব লাগে বিন্দাছ থাকিলে মালে জীৱন পাৰ্টনাৰ মালে জীৱন স্নেহাৰ বিবাহৰ পিছত বিকাশৰ জীৱনত মৰেই সংগী হ'ল আৰু হঠাৎ এদিন